নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ মোৰ এই চেনেলটোলৈকে আপোনালোক স্বাগতম। আজি যিহেতু ৰাভা দিৱস আৰু ৰাভা দিৱস উপলক্ষে মোৰ লগত আছে বহুত কেইজন শিল্পী। কেইদিনমান আগতে মই এটা ব্লগ দিছিলোঁ আপোনালোকক আমাৰ ভাস্কৰৰ ষ্টুডিঅ'ৰ পৰা, আৰু এতিয়া মই ভাস্কৰৰ ষ্টুডিঅ'তে আছোঁ। সেয়া ভাস্কৰ, আৰু সেইফালে আছে আমাৰ লগত অঞ্জন, এইফালে ভাৰত আৰু ভাইটি এজন। তোমাৰ নাম ভাইটি? অ'কে, তুমি গান চান গোৱা নেকি কিবা? গান নাগাওঁ। গীটাৰ শিকি আছে। গতিকে ৰাভা দিৱস উপলক্ষে আমি অলপ মানে কিবা এটা গোৱাৰ প্ৰয়াস কৰিম। তাতে আমাৰ ভাৰতে গাব, এইফালে আমাৰ অঞ্জনে গাব আৰু ভাস্কৰ থাকিব লগত। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আহক, প্ৰথমতে আমি ভাৰতৰ কণ্ঠৰ পৰা এটা ৰাভা সংগীত শুনি লওঁ। তো কি গাম বুলি ভাবিছা? মোৰ অতিকৈ ভাল লগা গীত কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱৰ উটিজাৰ ৰূপালী নাও গানটো। অ'কে, তো বঢ়িয়া, বন্ধুসকল এনজয় কৰক। এইফালে পুৰা সমগ্ৰ ছেট আপ ৰেডি। কীবৰ্ডত আছে ভাস্কৰ আৰু সেইফালে ভাৰত। উটিজাৰ ৰূপালী নাও, 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 জোৰ কইবা, জোৰ কইবা, জোৰ কইবা, জোৰ কইবা, ও মোৰ পছুৱা মৰগাবা, উটিজাৰ ৰূপালী নাও। দেখি তোৰ শুকুলা পাই, হিয়া মোৰ মাৰে নিতাই, শুনি তোৰ মৃদু সুৰ, শিয়ৰি উঠে মোৰ গান, শিয়ৰি উঠে মোৰ গান, উটিজাৰ ৰূপালী নাও। তো নেক্সট ৰাভা সংগীত এইবাৰ অঞ্জনৰ পৰা। তো অঞ্জন, তুমি কি গাবা? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। লগন উকলি গ'ল গীতটো মোৰ প্ৰিয় আৰু সকলোৰে প্ৰিয়। আমাৰ এই গীতে অকণমান গুণগুণাইছোঁ। অ'কে, বলক বঢ়িয়া, লগন উকলি গ'ল। বন্ধুসকল, ৰাভা দিৱস উপলক্ষে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু মোৰ লগত যিকেইজন শিল্পী আছে, আজি ভাৰত বা অঞ্জন, সেইফালে ভাস্কৰ, এওঁলোক আটাইৰে নিজৰ নিজৰ একোটা ইউটিউব চেনেল আছে। তো ভাৰত, তোমাৰ চেনেলটোৰ নাম কি? মোৰ চেনেলটোৰ নাম হৈছে ভাৰতে দিয়া আছে। কোনোবাই যদি চাই বহুত গান পাব। মই নিজে লিখা গানো আছে, বহুত কাভাৰ চঙো কৰিছোঁ, বহুত গান পাব। ভাৰত চাৰ্চ কৰিলে ইউটিউবত পাব মোক। অ'কে, এই ভাৰতে যোৱা বছৰ আমাৰ আটাইৰে মৰমৰ শিল্পী দীক্ষুৰ কাৰণে এটা গীত লিখিছিল, আৰু গীতটো কি আছিল? জীৱনৰে ৰং। জীৱনৰে ৰং। তো ইউটিউবত আপোনালোকে চাৰ্চ কৰিলে পাব। আৰু গীতটো ভাৰতে লিখিছিলে আৰু মিউজিক পৰিচালনা কৰিছিলে আমাৰ ভাস্কৰে। তো আপোনালোকে সেই গানটো চাৰ্চ কৰিব। ইফালে আমাৰ অঞ্জনৰো এটা মিউজিক চেনেল এটা আছে,
অঞ্জনৰ তো অঞ্জন কৈ দিয়া চেনেলটোৰ বিষয়ে অলপ মোৰ নিজৰ নামতে আছে অঞ্জন হাজৰিকা আৰু সেই চেনেলটোত এটা গান খুব ভাইৰেল হৈছে গানটো আপোনালোকে গমেই পায় কি আছিলে গানটো ৰঙা পানী নেখাং বুলি গান ৰঙা পানী নাখাং যিটো আমাৰ অঞ্জনে গাইছে আৰু গানটো লিখিছিলে সুৰ কৰিছিলে আমাৰ দেৱ ভাৰতে আৰু য'ত মিউজিক দিছিলে আমাৰ ভাস্কৰৰো নিজৰ চেনেল আছে দুটা চেনেল আছে মোৰ চুৰি তোমাৰ তো অকণমান চেনেল দুটাৰ বিষয়ে কৈ দিয়া তেন্তে মানে ভাস্কৰ মেধি অফিচিয়েল বুলি মোৰ নিজৰ আছে আৰু সেইটোত মোৰ অকল নিজৰ গানখিনি পাব আৰু বাকী শ্ৰাম ষ্টুডিঅ' বুলি যোনটো চেনেল আছে তাতে মানে মোৰ লগত কাম কৰা চবৰে গানবিলাক তাতে আছে তো বাইদেউ আৰু এটা কথা কওঁ আমাৰ ভাস্কৰে মিউজিকৰ উপৰিও তেওঁ নিজেও ভাল গান গায় গতিকে আপোনালোকে শুনি চাব চেনেলকেইটা ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল ৰাভা দিৱস উপলক্ষে আজিৰ ভিডিঅ'টো এইখিনি আছিলে গতিকে আমিও নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে বিষ্ণু ৰাভাৰ সংগীত বা জ্যোতিপ্ৰসাদ দেৱৰ সংগীত আমি চৰ্চা কৰিব লাগে তেতিয়াহে এই সংগীতবিলাক আমাৰ মাজত সদায় জীয়াই থাকিব গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ